টেট হেতু তেওঁলোকৰ কাৰণে স্পেচিয়ালি টেট এটা এপিয়াৰ কৰাৰ পাছত টেট কোৱালিফিকেশ্যন ফৰ অল সেম বিশেষ টেট হোৱাৰ পাছত আকৌ বিশেষ নিযুক্তি এটা নহয় মানে বিশেষ টেটৰ হোৱাৰ পাছত বিশেষ ৰেহাই এটা নহয় গতিকে তেওঁলোকৰ কাৰণ টেট এটা পাতিবলৈ কৈছিলে পাতিলোঁ আৰু এবাৰ পাতিব লাগে বুলি কৈছে আৰু এবাৰ পাতিম কিন্তু ৰিক্ৰুটমেণ্টত দে উইল হেভ টু কম্পিট উইথ আদাৰ কোৱালিফাইড কেণ্ডিডেটছ এট পাৰ টেট শিক্ষক বুলি কোনো বিশেষ শিক্ষকৰ কোনো সমস্যা আমি চোৱা নাই আমি প্ৰাথমিক শিক্ষক বুলি প্ৰাথমিক শিক্ষকসকলৰ সমস্যাসমূহ সমাধান কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি আছোঁ নাই বিশেষ টেট হেতু তেওঁলোকৰ কাৰণে স্পেচিয়েলি টেট এটা এপিয়াৰ কৰাৰ পাছত টেট কোৱালিফিকেশ্যন ফৰ অল সেম বিশেষ টেট হোৱাৰ পাছত আকৌ বিশেষ নিযুক্তি এটা নহয় মানে বিশেষ টেটৰ হোৱাৰ পাছত বিশেষ ৰেহাই এটা নহয় গতিকে তেওঁলোকৰ কাৰণ টেট এটা পাতিবলৈ কৈছিলে পাতিলোঁ আৰু এবাৰ পাতিব লাগে বুলি কৈছে আৰু এবাৰ পাতিম কিন্তু ৰিক্ৰুটমেণ্টত দে উইল হেভ টু কম্পিট উইথ আদাৰ কোৱালিফাইড কেণ্ডিডেটছ এট পাৰ টেট শিক্ষক বুলি কোনো বিশেষ শিক্ষকৰ কোনো সমস্যা আমি চোৱা নাই আমি প্ৰাথমিক শিক্ষক বুলি প্ৰাথমিক শিক্ষকসকলৰ সমস্যাসমূহ সমাধান কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি আছোঁ নাই বিশেষ টেট হেতু তেওঁলোকৰ কাৰণে স্পেচিয়েলি টেট এটা এপিয়াৰ কৰাৰ পাছত টেট কোৱালিফিকেশ্যন ফৰ অল সেম বিশেষ টেট হোৱাৰ পাছত আকৌ বিশেষ নিযুক্তি এটা নহয় মানে বিশেষ টেটৰ হোৱাৰ পাছত বিশেষ ৰেহাই এটা নহয় গতিকে তেওঁলোকৰ কাৰণ টেট এটা পাতিবলৈ কৈছিলে পাতিলোঁ আৰু এবাৰ পাতিব লাগে বুলি কৈছে আৰু এবাৰ পাতিম কিন্তু ৰিক্ৰুটমেণ্টত দে উইল হেভ টু কম্পিট উইথ আদাৰ কোৱালিফাইড কেণ্ডিডেটছ এট পাৰ টেট শিক্ষক বুলি কোনো বিশেষ শিক্ষকৰ কোনো সমস্যা আমি চোৱা নাই আমি প্ৰাথমিক শিক্ষক বুলি প্ৰাথমিক শিক্ষকসকলৰ সমস্যাসমূহ সমাধান কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি আছোঁ নাই বিশেষ টেট হেতু তেওঁলোকৰ কাৰণে স্পেচিয়েলি টেট এটা এপিয়াৰ কৰাৰ পাছত টেট কোৱালিফিকেশ্যন ফৰ অল সেম বিশেষ টেট হোৱাৰ পাছত আকৌ বিশেষ নিযুক্তি এটা নহয় মানে বিশেষ টেটৰ হোৱাৰ পাছত বিশেষ ৰেহাই এটা নহয় গতিকে তেওঁলোকৰ কাৰণ টেট এটা পাতিবলৈ কৈছিলে পাতিলোঁ আৰু এবাৰ পাতিব লাগে বুলি কৈছে আৰু এবাৰ পাতিম কিন্তু ৰিক্ৰুটমেণ্টত দে উইল হেভ টু কম্পিট উইথ আদাৰ কোৱালিফাইড কেণ্ডিডেটছ এট পাৰ টেট শিক্ষক বুলি